হেই গাইজ ৰাইজসকল, কেতিয়াবা নিজৰ গাঁওখনকো লৈ গৌৰৱ কৰিব পৰা যায় যে আমাৰ গাঁৱত ইটো আছে সিটো আছে। বহুতে নিজৰ গাঁওখন দেখুৱায়, ব্লগ বনায়, ভিডিঅ' বনায় আৰু আপোনাৰ ফেচবুকত এৰে যে আমাৰ গাঁওখন চাওক। আমিও গৌৰৱ কৰিব পাৰোঁ, কোনোপিনে কম নহয়। আমাৰ গাঁওখন চাওক, ৰাস্তাটোকে চাওক, কি ধুনীয়া নহয়নে? সেইটা খালি পিছলি যায় আৰু পিছলি যায়। গাড়ী বাইক চাইকেলটো দূৰৰে কথা, খোজকাঢ়িব পৰাই নাযায়, হয়নে নহয়? এনেকুৱা নাভাবিব যে অকণমান ৰাস্তা চাগে বেয়া, সেইখিনি দেখুৱাইছে এয়া চাওক দূৰলৈকে। ইয়াৰ পৰা মানে 2 কিলোমিটাৰ ৰাস্তা মই খোজকাঢ়ি যাম আৰু চব গোটেইখিনি ৰাস্তা এনেকুৱাই হ'ব। তো গাইজ, আমি কোনপিনে কম আপুনিও জনাবচোন, আপোনাৰ গাঁৱৰ ৰাস্তাটো আমাৰ নিচিনাই নেকি নে অলপ ডেভেলপ আছে? জনাব দেই।